Hello everyone, welcome back to my channel. আৰু আজি মই এটা আপোনালোকৰ কাৰণে গান গাব খুজিছোঁ আৰু এই গানটো হৈছে তেনেকৈ বিষ্ণুত শইকীয়া গাইছে গানটো আৰু এই গানটো খুব বেছি মোৰ প্ৰিয় গতিকে আপোনালোকে ভাল পাব বুলি আশা কৰিছোঁ গতিকে বলক উইদাউট ৱেষ্টিং টাইম আমি ষ্টাৰ্ট কৰোঁ চকুলো দেখিলে হাঁহিম বাৰু কেনেকৈ হৃদয়ত ৰাখিলে ভাঙিম বাৰু কেনেকৈ চকুলো মুচি দিয়া যেনেকৈ হৃদয় সাঁচি ৰখা যেনেকৈ তেনেকৈ 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 oh ho 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 স্বাভিমান ৰাখিও হৈ থাকা কেনেকৈ পৰিয়াল মৰমৰ বুজি পোৱা কেনেকৈ সন্মান ধৰি ৰাখা যেনেকৈ অম্লান মৰমবোৰ যেনেকৈ তেনেকৈ 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 যদি সুধো আৰু কিমান মৰম আছে মোৰ বাবে প্ৰশ্ন মোৰো যদি একে কিনো ক'বা হেঁপাহত মাতিলে নুশুনি থাকো কেনেকৈ মৰমত বুজালে অভিমান কৰোঁ কেনেকৈ সকলো কথা শুনা যেনেকৈ অভিমান এৰি বুজা যেনেকৈ তেনেকৈ 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 listening the song আৰু কেনেকুৱা হৈছে প্লিজ কমেণ্ট ছেকশ্যনত জনাব আৰু যদি কিবা ভুল হৈছে প্লিজ ক্ষমা কৰি দিব মই আগলৈ আৰু ট্ৰাই কৰিম গতিকে মোক প্লিজ জনাব নাপাহৰিব কেনেকুৱা হৈছে আৰু যদি মই ভাল কৰিব লাগে প্লিজ আকৌ ক'ব মই আৰু গাম ত' থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ কাৰণে